মুনিৰ আশ্ৰম এইখন আজিৰ তাৰিখত এনেকুৱা ৰূপত আছে। এখন উজ্জয়নত আছে। তাৰ এণ্ট্ৰেঞ্চৰ গেটৰ মুখৰ পৰিৱেশটো এবাৰ দেখুৱালোঁ আপোনালোকক। সন্দীপনী মুনিৰ আশ্ৰমৰ ভিতৰ ভাগটো এইফালৰ পৰা এণ্ট্ৰেঞ্চ হৈ এইফালৰ পৰা এনেকৈ আহি এনেকৈ ঘূৰি এনেকৈ যাব লাগে। সন্দীপনী মুনিৰ আশ্ৰমৰ ভিতৰ ভাগ এটা দেখুৱাইছোঁ, এটা পাৰ্ট চাই থাকক। সন্দীপনী মুনিয়ে আছিলে শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু। তেওঁ ইয়াতেই শিক্ষা গ্ৰহণ কৰিছিল। সেই জেগাডোখৰ সেই স্কুল শিক্ষা অনুষ্ঠানটো বৰ্তমান অৱস্থাত কেনেকুৱা হৈ আছে তাকে দেখুৱাব বিচাৰিলোঁ। চাই থাকক। সন্দীপনী মুনিৰ আশ্ৰম। সন্দীপনী মুনিৰ আশ্ৰমত থকা পুখুৰীটো, সেই পুখুৰীটোৰ সহায়তে এনেকৈ সকলোখিনি কাম কৰিছিল। এই পুখুৰীটো এভাগ এতিয়া এনেকৈ আছে আৰু পুখুৰীটোৰ পাৰত এনেকৈ ধৰণে খুব চাবলগীয়াকৈ ধুনীয়াকৈ বনাই ৰাখিছে। এইবিলাক যিবিলাক জেগাত কি শিকাইছিল গুৰুৱেনো শ্ৰীকৃষ্ণক, কি শিকাইছিল, কি কৰিছিল, প্ৰত্যেকটো বস্তুৰ ওপৰত এটা এটা ছবিৰ সহায়েৰে সকলোখিনি দেখুওৱা আছে। এনেকৈ বৰ্ণনা কৰা আছে। চাবলগীয়া খুব সুন্দৰ। আপোনালোকক ইয়াৰো ফটো দেখাবলৈ মই যত্ন কৰিম, চাই থাকিব। খুব ধুনীয়াকৈ গোটেই চাৰিওফালে পৰিৱেশটো এতিয়া বৰ্তমান অৱস্থাত এনেকুৱাকৈ আছে। চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখুৱাম, চাই থাকক সুন্দৰকৈ। ডাঙৰ ডাঙৰ গছবিলাক সংৰক্ষণ কৰি ইয়াৰ মাজতে ৰখা হৈছে। গছবিলাক কটা হোৱা নাই, খুব ভাল হৈ আছে। প্ৰত্যেকটো বস্তুৱে খুব ধুনীয়াকৈ দেখুওৱা হৈছে। আমাৰ খুব ভাল লাগিল আৰু এই বিষয়ে বেলেগৰ মুখত শুনি থকা হৈছিল, কিন্তু আমি যেতিয়া নিজ চকুৰে আহি দেখিলোঁহি, দেখি পেলাই খুব আমাৰ যেতিয়া ভাল লাগিছে। এতিয়া আপোনালোককো কথাষাৰ কৈছোঁ যে আপোনালোকে এবাৰ চাবলৈ আহিব সময় সুবিধা পালে, আৰু আনকো ক'ব পাৰিব কথাষাৰ। আমিও বহুত কথা ইয়াৰ পৰা চাব পৰা চাই আমি বহুত কথা নিজেও গম পোৱা হ'ম। সেই আশ্ৰমত শ্ৰীকৃষ্ণই কি কলা শিকিছিল, কি বিদ্যা শিকাইছিল, সকলোখিনি ছবিৰ দ্বাৰা এটা অংকিত কৰা আছে। সেইখিনি মই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত খুব সুন্দৰ ব্যৱস্থা কৰি ৰখা হৈছে আশ্ৰমত। পৰিৱেশটো খুব সুন্দৰ লাগে। এবাৰ আহি আপোনালোকে চাব, তেতিয়া গম পাব সঁচাই খুব ভাল লগা। ভিডিঅ'ত অকণ দেখাবলৈ যত্ন কৰিছোঁ। চব দেখাব পৰাটো নাই, তথাপি যিখিনি পৰা যায় সেইখিনি দেখুৱাইছোঁ। কি কৰিছিল, কি দেখুৱাইছিল, কি শিকাইছিল, সেইখিনি ইয়াতে চব অংকন কৰা হৈছে, ছবিৰ দ্বাৰা দেখুওৱা হৈছে। আৰু সেইটো সেই পুখুৰীটো, যিটো পুখুৰী মুনিৰ আশ্ৰমত থকা একমাত্ৰ পুখুৰীটো। ইয়াত অলপ সময় জিৰাই মনটো খুব ভাল লাগে। যদি কেতিয়াবা আহে অকণ সময় লৈ আহিব আৰু অকণমান সময় এই আশ্ৰমখনত জিৰাব, অকণ সময় ৰ'ব, তেতিয়া মনৰ অনুভৱ কেনেকুৱা হয় আপুনি কাৰোবাক ক'ব পাৰিব যে সঁচাই খুব ভাল লগা। সেইকাৰণে খুব ভাল লাগিছে। সেইকাৰণে ভিডিঅ'কেইটা কৰি আমাৰ ৰাইজ, অসমৰ ফালৰ যিসকল ৰাইজ আহিছেতো ক'বলগীয়া একো নাই, যিসকল অহা নাই তেওঁলোকে এডোখৰ জেগাত আহি এবাৰ চাবলৈ সকলোকে কৈ থৈছোঁ। য'ত যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ আহি চাব পাৰিব। আৰু খুব দূৰো নহয়, উজ্জয়নৰ মাজতে আছে। গতিকে খুব অহা যোৱাৰ খুব ভাল ব্যৱস্থা, খুব ধুনীয়াকৈ আহিব পাৰিব। সকলোখিনি কি কেনেকৈ কৰা আছে চব খুব সুন্দৰ ধৰণে ব্যাখ্যা কৰা আছে। খুব সুন্দৰ ব্যৱস্থা কৰা আছে। আৰু কিনাৰত ৰ'দে দিগদাৰ নকৰিব পৰা কাৰণে বাঁহ, সৰু সৰু বাঁহবিলাকো ইয়াত ৰোৱা আছে। আৰু মাজত বহিব পৰা ব্যৱস্থা আছে। যি সময়ত আমি দৰ্শন কৰিবলৈ আহিছোঁ সেই সময়ত কিন্তু বৰ গৰম হ'ব নালাগিছে, তথাপি দিনত অলপ গৰম, গধূলি কিন্তু ঠাণ্ডা পৰিৱেশটো। গতিকে প্ৰত্যেকটো আইটেমৰ নাম লিখা আছে। এইটো কি কলা শিকাইছে, এইটো 25 নম্বৰ কলা। এই 25 নম্বৰ কলাত কি শিকাইছিল, কেনেকৈ কাপোৰ চিলোৱাৰ পৰা আৰম্ভ কৰি সকলোখিনিয়েই তেওঁলোকে গুৰুৱে এই আশ্ৰমত তেওঁলোকক শিকাইছিল। গতিকে আপোনালোকে চাই পেলাই এইখিনি খুব ভাল পাব, আহি পেলাই চাব পাৰিব। তাৰ তলটো এনেকৈ কৰা আছে, যিহেতু ইয়াত খোজকাঢ়িবলৈ নিদিয়ে, বাহিৰ ফালে চাবলৈ দিয়ে সুবিধাটো। এইটো হ'ল 28 নম্বৰ, এই 29 নম্বৰ, তেনেকৈ গৈ আছে আগলৈ। চৌচত কলা, তেওঁলোকে সেই সময়ত শ্ৰীকৃষ্ণক শিক্ষা দিওঁতে চৌচত কলা বুলি কৈছে যে 64 নম্বৰ বিদ্যা, সেই সকলোখিনি বিদ্যা ইয়াত
ছবিৰ দ্বাৰা খোদিত কৰা হৈছে, ছবিৰ দ্বাৰা অংকন কৰি দেখুওৱা হৈছে আৰু সকলোখিনি ইয়াত ৰখা হৈছে। কিন্তু যিহেতু সকলোখিনিৰে ভিডিঅ' কৰাটো সম্ভৱ নহয়, তথাপি আমি যিমানখিনি পৰা যায় সিমানখিনি এইটো লাষ্ট 64, এইটো আপোনাক পুনৰ দেখাইছোঁ। এইটো 64, এইটো দেখিছেনে? এইটো 64 ডিজিট, 4লৈকে কলা, তেওঁলোকৰ শেষৰ কলাটো এওঁলোকে এইটো বুলি মল্লযুদ্ধৰ এইবিলাক দেখুৱাইছে, গদা চদা দাঙি থোৱা। আৰু বাকীখিনি তেওঁ যুদ্ধক্ষেত্ৰত কি যুদ্ধত ওলাইছিল বা জড়িত হৈ আছিল সেই সকলোখিনি ইয়াত হেৰি কৰা হৈছে, এনেকুৱা ধৰণে লিখি ৰখা হৈছে কোনটো কি হৈছে। গতিকে এইখিনি কথা ভিডিঅ' আকাৰে ক'বলৈ গ'লে যিহেতু সৰু সৰু পিকচাৰ্ছ, গতিকে ইয়াত আপোনালোকে সিমান ধৰিব নোৱাৰিব। গতিকে এই বিষয়ে আপোনালোকে আহি চালে নিজে বেছি ভাল পাব। আমি আহিলোঁ, চালোঁ আৰু আপোনালোককো জনালোঁ যে খুব ধুনীয়া জেগা, মানে আহিব, আহি পেলাই ইয়াত অকণমান সময় জিৰাই যাব। পৰিৱেশটো খুব ভাল লগা, মাছ জোখা এনেকুৱা, ইয়াতো আপুনি জিৰাব পাৰে। বাকী সকলো জেগালৈকে পাব্লিকক এলাউ কৰা হোৱা নাই আশ্ৰম ভাগৰ, কিছু জেগাত এলাউ কৰা হৈছে। এলাউ কৰা জেগাখিনি সামৰি পেলাই আমি আপুনি দেখুৱাবলৈ যত্ন কৰিছোঁ। সন্দীপনী আশ্ৰম উজ্জয়নত যি ভাগ আছে সেই ভাগে একমাত্ৰ আশ্ৰম য'ত শ্ৰীকৃষ্ণই শিক্ষা গ্ৰহণ কৰিছিল। আপোনালোকে চাই থাকিব, যিমানখিনি কৰিব পৰা যায় সিমানখিনি আমি দেখুৱাইছোঁ। সন্দীপনী মুনি আশ্ৰম ভাগ এইফালৰ পৰা এটা যিমান যেনেকৈ পোৱা যায় ভিডিঅ'বিলাক কৰিছোঁ, আপোনালোকে চাওক, যাতে চাই পেলাই আপোনালোকে অকণ ভাল লাগে আৰু আপোনালোকক। সন্দীপনী আশ্ৰমখনৰ দুই এটা পুৰণা কথাও ক'লোঁ আৰু বৰ্তমান অৱস্থাৰখিনিও দেখুৱালোঁ। আৰু এইফালেদি আমি আকৌ যেনেকৈ সোমাইছোঁ তেনেকৈ আকৌ এইফালে এক্সিট হৈ ওলাই গুচি যামগৈ। আৰু ইমানতে সন্দীপনী আশ্ৰমৰ ভিডিঅ'টো সমাপন কৰি দিছোঁ। বাই বাই।